হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ অসমৰ মহিলাসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, যিহেতু আজি কিছুদিন ধৰি স্বনিৰ্ভৰ নাৰী যিটো পৰ্টেল হয় সেই পৰ্টেলটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছিলে। কিন্তু নতুনকৈ আজি স্বনিৰ্ভৰ নাৰী পৰ্টেলটো অসম চৰকাৰে মহিলাসকললৈ মুকলি কৰি দিছে আৰু তেওঁলোকে তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু হেণ্ডলুম টেক্সটাইলৰ পৰা তেওঁলোকে যিখিনি সুবিধা গ্ৰহণ কৰিব লাগে বা যিখিনি সুবিধা যিসকল ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে পাই আছে, তেওঁলোকেও যিখিনি নাই কৰা তেওঁলোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি সেই সুবিধাখিনি পাব পাৰিব। আৰু তেওঁলোকে যদি বিচাৰে তেতিয়া হেণ্ডলুম টেক্সটাইলৰ আণ্ডাৰত তেওঁলোকে এখন এণ্টাৰপ্ৰাইজশ্বিপ তাৰমানে এখন দোকান খুলিব পাৰিব আৰু তাৰ তেওঁলোক স্বাৱলম্বন হ'ব পাৰিব। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকক সবিশেষ জনাই যাম আৰু ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো গাইজ, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। খুবেই দৰকাৰী প্ৰচেছ। আৰু এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে মোবাইলটো কৰিব পাৰিব। পিছত কিছুমান নথি পত্ৰ ভৰাব লাগে, সেইখিনি মই আপোনালোকক আজিৰ ভিডিঅ'ত দেখাই যাম যে কি কি লাগিব বা কি কি কৰিব লাগিব। কিন্তু প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব। কিন্তু যিহেতু ৰেজিষ্ট্ৰেশ্যনটো খুব কম দিনৰ বাবে দিয়া হৈছে, এই ৰেজিষ্ট্ৰেশ্যনটো খুব সোনকালে বন্ধ হৈ যাব। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু তাৰপিছত পিছৰ যিখিনি প্ৰচেছ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিঅ' যোগে আপোনালোকক দেখাই যাম। আৰু যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হয় তেন্তে মোক কমেণ্ট কৰি জনাব। মই স্ক্ৰীণত এটা নম্বৰ দিয়া আছে, নম্বৰটোত আপোনালোকে আজি ভিডিঅ'টোত এটা নম্বৰটো আপোনালোকে মোক হোৱাটছআপ কৰিলেও সেই গোটেই কথাখিনি মই আপোনালোকক বুজাই দিম। তো গাইজ, দেৰি নকৰি আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আহক বন্ধুসকল, আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চাওক, এইটো প্ৰথম এটা পেজ আপোনালোকে দেখিছে নিশ্চয়, স্বনিৰ্ভৰ নাৰী আঁচনি। ইয়াতে দেখিছেনে, প্ৰথমে আপোনালোকে দেখা আছে যে গভৰ্ণমেণ্ট অফ আছাম হেণ্ডলুম টেক্সটাইল এণ্ড চেৰিকালচাৰ ডিপাৰ্টমেণ্ট ডিৰেক্টৰেট অফ হেণ্ডলুম টেক্সটাইল। তো এই পেজটো কিছুদিনৰ আগতে যোৱা বছৰ খোলা দিছিলে, তাৰপিছত বন্ধ হৈ আছিলে। তো মহিলাসকলৰ কাৰণে খুবেই এইটো গুৰুত্বপূৰ্ণ নটিচ হয়। তো ইয়াতে চাওক, যিটো আগতে অকল ৰেজিষ্ট্ৰেশ্যন হৈছিলে সেইটো বন্ধ হৈ গৈছিলে, আজিৰ পৰা আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন হৈছে। ইয়াত দিছে দেখিছেনে, অনলাইন ট্ৰেডাৰ ৰেজিষ্ট্ৰেশ্যন, আৰু তাৰপিছতো দিছে অনলাইন এণ্টাৰপ্ৰেনাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে ট্ৰেডাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়া ট্ৰেডাৰ কৰিব। যদি আপোনালোকৰ যিকোনো ধৰক সংস্থা আছে বা আপোনাৰ যিকোনো দোকান আছে বা আপুনি ধৰক স্বনিৰ্ভৰ নাৰী আঁচনিত আপুনি অন্তৰ্ভুক্ত হ'বলৈ আপোনাৰ দোকানখন অন্তৰ্ভুক্ত কৰাব বিচাৰিছে, তেতিয়াহ'লে আপুনি এণ্টাৰপ্ৰেনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি আপোনালোকে নিজেই যিখিনি ঘৰত তাঁতশালত কাপোৰ বয় সেইখিনি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ট্ৰেডাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, মই আপোনালোকক আজি দেখাই যাম। তো চাওক, ইয়াতে যিটো অনলাইন ট্ৰেডাৰ ৰেজিষ্ট্ৰেশ্যন, মই ইয়াতে ক্লিক কৰিছোঁ। এইটোত মই ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত দেখিছেনে, ট্ৰেডাৰ চাইন ইন দেখিছে, আৰু ইয়াতে মোবাইল নাম্বাৰ লগ ইন অ'টিপি। তো আপোনালোকে বৰ্তমান ৰেজিষ্ট্ৰেশ্যনেই কৰা নাই, কেনেকৈ চাইন ইন কৰিব? তো কাষত এটা অপশ্যন দেখিছেনে, ইফ ইউ নট ৰেজিষ্টাৰ য়েট চাইন আপ হিয়াৰ। তো ইয়াত যিটো অপশ্যন আছে চাইন আপত, আমি ইয়াতে ক্লিক কৰিম। তো এনেকৈ ক্লিক কৰাৰ পিছত প্ৰিয় বন্ধুসকল, এনেকৈ দেখিছেনে ট্ৰেডাৰ চাইন আপ, য'ত আপোনালোকে প্ৰথম চাইন আপ কৰিব লাগিব। ইয়াতে প্ৰথম আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ফিল আপ কৰিব লাগিব। মই নিজৰ ডিষ্ট্ৰিক্টটো ফিল আপ কৰি গৈছোঁ, আপোনালোকেও তেনেদৰে কৰিব। যদি আপোনালোকে কৰাত কিবা অসুবিধা হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম। আৰু যদি নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক দেখাই যাম। তো প্ৰিয় বন্ধুসকল, ইয়াৰ পিছত দেখিছেনে ব্লক চিলেক্ট কৰিবলৈ আছে। তো নিজৰ আমি ব্লকটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত ৱাৰ্ড এণ্ড ভিলেজ। তো এইটো আটাইতকৈ ডাঙৰ কথা যে আপোনালোকে মন কৰিবলগীয়া কথা, যিটো ভিলেজ হয় এইটো আপোনাৰ নৰ্মেল যিখন গাঁও হয় সেইখন নহয়, আচলতে যিকোনো আপোনাৰ ৰাজহ গাঁও, ৰেভিনিউ গাঁও বুলি কওঁ আমি, সেই গাঁওখন আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব। তো মই ইয়াতে আমাৰ ৰেভিনিউ গাঁওখন চাৰ্চ কৰি দি দিলোঁ। ইয়াৰ পিছত গাইজ, আপোনালোকে মইতো যিহেতু ট্ৰেডাৰ কৰিছোঁ, তো ইয়াতে কি হৈছে, মোক অ'নাৰ নামটো সুধিছে যে অ'নাৰজনৰ নামটো কি হয়। তো ইয়াতে মই আপোনালোকক ফিল আপ কৰি দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, নহ'লে আপোনালোকে অনলাইন কৰোঁতে ভুলো হৈ যাব পাৰে। সেইটো ক'ৰবাত গৈ কৰিবলগীয়া পৰা কোনো কথা নাই, নিজৰ মোবাইলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তো গাইজ, তাৰপিছত বিজনেছ নেম, যদি আপোনালোকৰ ব্যৱসায়টোৰ কিবা নাম আছে তেতিয়াহ'লে আপুনি ইয়াত নামটো এণ্টাৰ কৰিব পাৰে। যদি নাই তেতিয়াহ'লে আপোনাৰ নিজৰ নামটোকে ৰি-এণ্টাৰ আপুনি কৰিব পাৰিব। তো মই ইয়াতে দিলোঁ, প্ৰথমতে মোৰ নিজৰ নামটো দিলোঁ, ছেকেণ্ডতো মই নিজৰ নামটোৱে দি দিলোঁ। কাৰণ কেলৈ, মোৰ বিজনেছৰ কোনো বৰ্তমান নাম নাই। কাৰণ বেলেগ বিজনেছো আছে, এইটো যিটো ট্ৰেডাৰ বিজনেছ, যিটো স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত যিটো আপোনাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ যিটো ব্যৱসায়, তেনেকুৱা ব্যৱসায় ধৰক মোৰ নাই। চ' মই নিজৰ নামটোকে তাতে
ৰিএণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত চাব এণ্টাৰ মোবাইল নাম্বাৰ। তো আপোনাৰ এটা মোবাইল নাম্বাৰ আপুনি ইয়াতে ফিল আপ কৰিব লাগিব। তো ইয়াতে মই মোবাইল নাম্বাৰটো দি দিছোঁ। তো মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ এটা মেইল আইডি আপুনি ইয়াতে ফিল কৰিব লাগিব। তো ইয়াতে মই মেইল আইডিটো দি দিলোঁ আৰু এড্ৰেছটো মোৰ ইয়াতে ছেভ আছিলে বাবে অট'মেটিক আহি গৈছে। তাৰপিছত কি কৰিব গাইজ, ইয়াতে তলত এটা অপশ্যন দেখা পাইছেনে চাইন আপ উইথ OTP। তো আপোনাৰ চাইন আপ কৰিবলৈ আপোনাৰ অথৰিটি বিচাৰিবলৈ আপোনাৰ মোবাইলত যিটো আপুনি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এইটো দিছে, মোবাইল নাম্বাৰটোত আপোনাৰ এটা মেছেজ যাব। তো ইয়াত আমি কি কৰিম, চাইন আপ উইথ OTP ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ আহিব, ভেৰিফিকেশ্যন। প্লিজ এণ্টাৰ দ্য ওৱান টাইম পাছৱৰ্ড চেণ্ড টু ইউৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। অলৰেডি মোবাইল নাম্বাৰত OTPটো পঠাই দিছে আৰু সেই OTPটো ইয়াতে আপোনাক ফিল কৰিব দিছে। তো ইয়াতে মই ফিল কৰিম। তো OTPটো অহালৈ আপোনালোকে ৱেইট কৰিব। এতিয়া মোৰ মোবাইলত OTP আহিছে, তো মই OTPটো ফিল কৰিছোঁ। OTPটো 5টা সংখ্যাৰ OTP আহিব। আৰু যদি আপোনালোকে ধৰক ডিড নট ইউ ৰিচিভ এনি কোড, যদি আপুনি একো ৰিচিভ কৰা নাই, কেতিয়াবা ইণ্টাৰনেট ইছ্যু কাৰণে ৰিচিভ নহয়, তেতিয়া আপুনি কি কৰিব, ৰিচেণ্ড নিউ কোড কৰি দিব, তেতিয়া আপোনাৰ নেক্সট OTPটো সোমাই যাব। তাৰ মোৰতো প্ৰথমবাৰতে OTP আহিলে, তো OTPটো মই ফিল কৰিলোঁ। ফিল কৰাৰ পিছত ইয়াতে কি কৰিম, তলত যিটো ভেৰিফাই অপশ্যন আছে ইয়াতে মই ক্লিক কৰিম। এটা ক্লিক কৰাৰ পিছত চাওক এনেধৰণে ভেৰিফাই হ'ব আৰু পেজটো লোড হ'ব আৰু ঘূৰিব। ইয়াতে চাওক ইয়াৰ পিছত এনেধৰণে এটা পেজ খোল খাব, দেখিছেনে, স্বনিৰ্ভৰ নাৰী, এইটো ডেছবৰ্ড হয়। ইয়াতে অ'নাৰ ডিটেইলছ, তাৰপিছত টেণ্ডাৰ ডিটেইলছ, তাৰমানে ট্ৰেডাৰ ডিটেইলছ, তাৰপিছত অ'নাৰ ডিটেইলছ সকলোখিনি আহিছে। তাৰপিছত ছাপৰ্টিং ডিটেইলছ, ছাপৰ্টিং ডিটেইলছত আপোনাৰ আহিছে কি ট্ৰেড লাইচেঞ্চ। যদি আপোনাৰ ট্ৰেড লাইচেঞ্চ আছে আপুনি দিব, যদি নাই নালাগে আপুনি কি কৰিব, পান নাম্বাৰটো ইয়াতে আপোনাৰ যিটো পান কাৰ্ড নাম্বাৰটো আপুনি ইয়াতে ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আছে ভেলিড GST নম্বৰ। যদি এটা কথা হয়, মই আপোনালোকে এই কথাটো কৈছোঁ যে GST হ'বলৈ হ'লে আপোনাৰ আপ টু 20 লাখ ওপৰত 20 লাখ টকাৰ ওপৰত আপোনালোকৰ মানে বিজনেছটো হ'ব লাগিব বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, তেতিয়াহে হ'ব। তেতিয়াহে আপোনালোকে যিটো GST নম্বৰ সেই নম্বৰটো পাব। তো আপোনালোকে ইয়াতে GST নম্বৰ নিদি পেলাই আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো পান নম্বৰ আছে সেই পান নম্বৰটো ৰিএণ্ট্ৰি তাত কৰি দিব। যিটো আপোনালোকৰ পান নম্বৰ হয়, পান নম্বৰটো আপোনালোকে দিব পাৰিব, কোনো প্ৰব্লেম নাই। তাৰপিছত দিয়া আছে উদ্যম নাম্বাৰ। তো এইটো আটাইতকৈ মন কৰিবলগীয়া কথা, উদ্যম চাৰ্টিফিকেটটো আপোনালোকে নিজৰ মোবাইলতে বনাব পাৰিব। উদ্যম চাৰ্টিফিকেটটো কেনেকৈ বনাই মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ। তাৰপিছত আজি আপোনালোকক মই পেজটো দেখাইছোঁ। তাৰপিছতে আপোনালোকে কি কৰিব লাগিব, আপলোডিং ছাপৰ্টিং ডকুমেণ্টছ, আপলোড এড্ৰেছ প্ৰুফ, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো আপুনি আপলোড কৰিব লাগিব। তাৰপিছত উদ্যম চাৰ্টিফিকেট এখন আপোনাৰ উদ্যম চাৰ্টিফিকেট আহিব। উদ্যমটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেই চাৰ্টিফিকেটখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত আহিছে আপলোড GST, ইয়াতে কোনো ধৰণৰ দিব লাগিব বুলি বাধ্যবাধকতা নাই, তো আপোনালোকে মনত এইটো নিদিলেও হ'ব। তাৰপিছত 3 নম্বৰত আহিছে আপলোড ট্ৰেড লাইচেঞ্চ। যদি আপোনাৰ ট্ৰেড লাইচেঞ্চ আছে তেতিয়া দিব, যদি নাই নালাগে। তো আপলোড পান, যদি আপোনাৰ পান কাৰ্ডৰ এটা কপি আপুনি আপলোড কৰিব লাগিব। তাৰপিছত এডিশ্যনেল ইনফৰমেশ্যন, অল ছাপৰ্টেড ডকুমেণ্টছ ইন PDF JPG। চাওক ইয়াতে আপোনালোকৰ যদি এক্সটাৰ্নেল কিবা ডকুমেণ্ট আছে বা আপোনালোকে আগতে ধৰক বিজনেছ প্লেনৰ কাৰণে বা আপোনাৰ বিজনেছ প্লেনৰ কিবা যদি ফটো আছে বা আপোনাৰ দোকান আছে, তেতিয়া দোকানখনৰ একপি ফটো লৈ ইয়াতে আপুনি আপলোড কৰিব লাগিব, এই যিটো অপশ্যন ইয়াত। তাৰপিছত আহিলে কি এক্সটাৰ্নেল ফটো বিজনেছ অফ অৰ্গেনাইজেশ্যন। তো আপোনাৰ যদি এক্সট্ৰা আৰু আপুনি কাম কৰি থকা বা অন্য কিবা ফটো আছে, তেতিয়াহ'লে আপুনি ইয়াতে আপলোড কৰিব লাগিব। আৰু আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তাৰপিছত মই ইয়াতে চাওক আপোনালোকক আৰু এটা দেখাইছোঁ। তাৰপিছত মই ইয়াতে আপোনালোকক এইটো লগ আউট কৰিলোঁ। তাৰপিছত এতিয়া আপোনালোকক প্ৰথম পেজলৈ উভতি গ'লোঁ। উভতি গৈ আপোনালোকক ইয়াতে দেখাম যে ট্ৰেডাৰ চাইন ইন, প্ৰথম যিটো অপশ্যন আহিব সেইটোত মই কি কৰিম, মোৰ নিজৰ মোবাইল নাম্বাৰটো ফিল কৰি ল'ম। এইটো আপোনালোকে মই এটা কাৰণে কৈছোঁ যে খুব সোনকালে কৰি ল'ব ট্ৰেডাৰ ৰেজিষ্ট্ৰেশ্যনটো। এইটো নকৰিলে আপোনালোকে লগ ইনটো পিছতো কৰিব পাৰিব, কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব নোৱাৰিব। ৰেজিষ্ট্ৰেশ্যনটো নিৰ্দিষ্ট কেইদিনমান সময়ৰ কাৰণেহে দিছে, ব্লক কৰি দিব আৰু তেতিয়া আপোনালোকে কৰিব নোৱাৰিব। তো এইটো ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত আপোনালোকে পিছত উইথড্ৰ প্ৰব্লেম নাই। তাৰপিছত আপোনালোকক মই ইয়াতে চাইন উইথ OTPত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত মই তো OTPটো মই লৈ লৈছোঁ। OTP এটা আহিছে, OTPটো ফিল কৰিম। ইয়াতে মই ফিল কৰাৰ পিছত মই কি কৰিম, ভেৰিফাই অপশ্যনত ক্লিক কৰিম।
ইয়াতে ভেৰিফাই কৰাৰ পিছত এই পেজটো আকৌ আহিছে দেখিছেনে গতিকে এই পেজটোলৈ আপোনালোকে পিছত এইখিনি ডকুমেণ্ট ভৰাব পাৰিব তো বন্ধুসকল আপোনালোকে খুব সোনকালে মোবাইল ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক কিবা যদি অসুবিধা পায় কৰাত মোক আপোনালোকে স্ক্ৰীনত দেখুওৱা যিটো নম্বৰ আছে